অচিনাক্তি ব্যক্তি ইয়াত পেলাই থৈ যোৱা দেখা গৈছে। আচলতে ক'ৰ হয় লোকজন, কি কৰা যাব এতিয়া? এতিয়ালৈকে গম পোৱা নাই ক'ৰ হয় লোকজন, চিনাক্ত কৰিব পৰা নাই। তেওঁ পিন্ধনত ক'লা পেণ্ট, জিন্স পেণ্ট, ক'লা চাৰ্ট পিন্ধি আছে তেওঁ, কিন্তু মানুহজন সম্ভৱ পেলাই থৈ যোৱা বুলিয়ে গম পাইছোঁ মই। কাৰণ কালি ইয়াৰ এই পুখুৰীটোত কালি মহিলাসকলে মাছ মাৰিছিলে বুলি কৈছে। যদি আগৰ পৰা পৰি থাকিলেহেঁতেন তেতিয়াহ'লে অকণমান গম পোৱা হ'লেহেঁতেন, কিন্তু আগৰ পৰা ইয়াত পৰি থকা নাই। কালি কোনোবা নিশা দুৰ্বৃত্তই পেলাই থৈ যোৱা বুলিয়ে মই গম পাওঁ। আমি এতিয়া তেখেতক আমি চিলাপথাৰ ধেমাজি, এতিয়া চিলাপথাৰ নিম, চিলাপথাৰ পৰা ধেমাজি চিভিললৈ আমি পোষ্টমৰ্টমৰ কাৰণে পঠিয়াম। আৰু যদি চিনাক্ত হয় তেতিয়াহ'লে তেখেতক, আৰু যদি অচিনাক্ত হয় তেতিয়াহ'লে তেওঁক 7 দিন 3 দিন 48 ঘণ্টা আমি হেৰিয়ত ৰাখিব লাগিব, কিতাপ কৰি ৰাখিব লাগিব। 17 তাৰিখে আমাৰ চিমেণ্ট নদীত এটা অচিনাক্ত মৃতদেহ আমি তাত উদ্ধাৰ হৈছে। তাতে আজি পৰ্যন্ত মুহূৰ্ত ওলোৱা নাই। আৰু আজি আমাৰ এই ভগৱান চাৰিআলিৰ কাষত, আই ৰোডৰ নিচেই কাষতে এটা খালত এটা অচিনাক্ত মৃতদেহ ক'ৰবাত মাৰ ধৰ কৰি পেলাই থৈ গৈছে। ইয়াত আহি আজি উদ্ধাৰ হৈছে, আজি প্ৰশাসনে লৈ গৈছে। কিন্তু আমি সকলো সমাজে আমি একেমুখে গৰিহণা দিবলৈ আমি বিচাৰিছোঁ যে প্ৰশাসনৰ ৰূপাঢিলা হোৱাৰ কাৰণেই আজি এনেকুৱা ধৰণৰ অচিনাক্ত মৃতদেহবোৰ আহি আমাৰ ঠাইডোখৰ কলুষিত কৰিবৰ কাৰণে ইয়াত মৃতদেহবোৰ পেলাই থৈ গৈছে। আমাৰ চিলাপথাৰ থানা আৰু চিমেণ্ট চাপৰি থানাৰ যিটো অন্তৰ্গত এলেকা, ইয়াত প্ৰায় এনেকুৱা ধৰণৰ ঘটনা হয়। যিবিলাক ঘটনা আমাৰ লোকেল মানুহ নহয়, আমাৰ ঠাইডোখৰ বদনামৰ হেতু এইখিনি কৰ্ম কৰা হৈছে বুলি আমি ভাবিছোঁ। আৰু প্ৰশাসন আমাৰ এই চিলাপথাৰ প্ৰশাসন আৰু চিমেণ্ট চাপৰিৰ যি প্ৰশাসন, আমি ইহঁতক ৰাতি অকণো নেদেখোঁ। ইয়াত অপ্ৰীতিকৰ ঘটনা সদায় ঘটি থাকে। ৰাতি তেওঁলোকৰ ডিউটি নাই। ডিউটি অন্ততঃ কৰে যদিও টাউনখনতো যদি আপুনি 10:30 বজা বা 11টা বজাত চিলাপথাৰ টাউনত যোৱা হয়, তাত কোনো প্ৰশাসন দেখি পোৱা নাযায়। আৰু অকল থানাতহে আমি তেওঁলোকৰ ডিউটি তেওঁলোকক প্ৰত্যক্ষ কৰোঁ। সেই হেতুকে আমি প্ৰশাসনক গৰিহণা দিছোঁ একেমুখে। এনেকুৱা ধৰণৰ যদি ঘটনা হৈ থাকিব লাগে তেতিয়াহ'লে প্ৰশাসনৰ কি প্ৰয়োজন হয়? প্ৰশাসনৰ সম্পূৰ্ণ সোপাঢিলা হোৱাৰ কাৰণেই আজি এই ঘটনাবিলাক আমি ইয়াত আমাৰ পৰিলক্ষিত হৈছে। আৰু এই অচিনাক্ত যিটো মৃতদেহ উদ্ধাৰ হৈছে, ইয়াত সম্পূৰ্ণ মাৰধৰ কৰাৰ চিন আছে। মানুহে মাৰধৰ কৰি দূৰৰ পৰা ক'ৰ পৰা আনিছে, ইয়াত কেনেকৈ পেলালেহি, ইয়াত পেলাইছে। আজি উদ্ধাৰ হৈছে। আজি আমি প্ৰশাসনৰ আৰু গাঁওবুঢ়াৰ সৈতে গাঁৱৰ ৰাইজে আমি মিলিজুলি পষ্টমৰ্টমৰ কাৰণে চিলাপথাৰ থানালৈ আমি পঠিয়াই দিয়া হৈছে।